নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ ইউটিউব চেনেল মিচিং কৰ্ণাক মিলি অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো মাজুলীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, যিহেতুকে মাজুলীতে আছোঁ। এয়া হৈছে বেটা, হাই কৈ দিয়া। হাই। এতিয়া অলপমান ফুৰিবলৈ ওলাইছোঁ। এয়া হৈছে মাজুলী গাঁৱৰ পৰিৱেশ। এয়া চাংঘৰ। এয়া ভণ্টি আৰু বাই আগে আগে গৈ আছে। এয়া আমাৰ বাহঁতৰ গাঁৱৰ মাজতে LP স্কুল এখন আছে। এখন বিল। মাজুলীৰ পৰিৱেশবোৰ চাই সঁচাকৈয়ে বহুত ভাল লাগে। আজি যিহেতুকে ৰাস চাবলৈ যাম, সেয়েহে মনটো বহুত ফূৰ্তি লাগি আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যিমান পাৰোঁ আপোনালোকক ৰাসৰ পৰিৱেশবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ফাইনেলি এতিয়া আমি আহি পালোহি চামগুৰি ৰাস মঞ্চত। ইয়াৰে পৰিৱেশবোৰ আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব। ইয়াতে আমি বেছি দেৰি নকৰোঁ, সেয়েহে আপোনালোকক বাহিৰৰ পৰিৱেশটোহে অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ মানে ৰঙাচাহী ৰাস মঞ্চতে ৰাস সোনকালে ওলাই যায়। আৰু এতিয়া আমি আহি পালোহি ৰঙাচাহী ৰাস মঞ্চত। এয়া হৈছে ৰঙাচাহী ৰাস মঞ্চৰ পৰিৱেশ। ইয়াতে সামগ্ৰীবোৰ ইমান ধুনীয়াকৈ সজোৱা হৈছে, সঁচাকৈ চাই বহুত ভাল লাগিছে। আপোনালোকক অলপমান ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকক এতিয়া সম্পূৰ্ণ বাহিৰৰ পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে ভিতৰৰ পৰিৱেশ।
বন্ধু গাঁৱৰ আৰু তাৰে ভয়ত পুহি গাখীৰ খুৱাই দেৱতা কি কৰিবি খাচি দেৱতাৰ কাম চাওঁ চাওঁ মানে তোৰ কোনো ৰক্ষা কৰে দেৱতাৰ কাম যি মুহূৰ্তে ভূমিষ্ঠ হ'ব এটি আমি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক ভবা তুমি নিষ্কণ্ঠ নিজ ইচ্ছামতে পাৰি মানে সঁচাকৈয়ে প্ৰতিজ্ঞা পাৰিব পাৰি মানে বিপদ জীৱ সন্তানৰ স্নেহ ভিতৰি পৰা নিষ্কান্ত ৰজাৰয় মথুৰাপুৰী পিতা কাংখ আজি কাংখ নহয় বিশ্ব ভাগ্য নিমন্তা কাংখৰ প্ৰতিমূৰ্তি ভয় নাই বন্ধু জন্মিছে মৃত্যুঞ্জয় আমার সন্তান ভূকট ঘুমাইলৈ পুত্র তোমার হইছিল গোকুলৰ ভাই গোকুলৰ নন্দৰ ঘৰ উপৰিছে ৰাস্তালৈ পৰা ওলাব লৈছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই